নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ফাষ্ট এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। সেয়ে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু অকণমান শ্বেয়াৰ কৰি দিব। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। সিন্ধু সভ্যতাৰ বাবে বিখ্যাত নগৰ দুখন কি কি? ইয়াৰ উত্তৰ হ'ব, সিন্ধু সভ্যতাৰ বাবে বিখ্যাত নগৰ দুখন হ'ল হৰপ্পা আৰু মহেঞ্জোদাৰো। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ প্ৰথম বেৰিষ্টাৰ কোন? ভাৰতৰ প্ৰথম বেৰিষ্টাৰ। ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ প্ৰথম বেৰিষ্টাৰ হ'ল জ্ঞানেন্দ্ৰ নাথ ঠাকুৰ। জ্ঞানেন্দ্ৰ নাথ ঠাকুৰ ভাৰতৰ প্ৰথম বেৰিষ্টাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ বৃহত্তম ব-দ্বীপটোৰ নাম কি? ভাৰতবৰ্ষৰ বৃহত্তম ব-দ্বীপটোৰ নাম। ইয়াৰ উত্তৰটো হ'ব, ভাৰতবৰ্ষৰ বৃহত্তম ব-দ্বীপটোৰ নাম হ'ল সুন্দৰবন। তাৰ পিছৰ প্ৰশ্ন, ভাৰতৰ কোনে প্ৰথমে নোবেল বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমে ভাৰতবৰ্ষৰ নোবেল বঁটা লাভ কৰে। 5 নম্বৰ প্ৰশ্ন, শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰ হ'ব, শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানক। গুৰু নানকেই হ'ল শিখ ধৰ্মৰ প্ৰৱৰ্তক। 6 নম্বৰ প্ৰশ্নটো হ'ব, আৰবী ভাষাত ইছলাম শব্দৰ অৰ্থ কি? আৰবী ভাষাত ইছলাম শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব, শান্তি, আত্মসমৰ্পণ। আৰবী ভাষাত ইছলাম ধৰ্মৰ অৰ্থ। ইয়াৰ পিছৰ 7 নম্বৰ প্ৰশ্নটো হ'ব, কোন চনত গোৱাই সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰে? গোৱাই পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰে 1987 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব, সুন্দৰপুৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব, সুন্দৰপুৰ ৰাষ্ট্ৰীয় উদ্যান পশ্চিমবংগ ৰাজ্যত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো আমি আগবাঢ়িছোঁ, শিৱমুদ্ৰম জলপ্ৰপাত ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব, শিৱমুদ্ৰম জলপ্ৰপাত কাবেৰী নদীত অৱস্থিত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।